লগতে এটা ভাল লগা কথা মানে ছোৱালীখনত পুৰা ট্ৰেইনে এই ছোৱালীখন তো হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰ ইউটিউব চেনেল জনি দা ব্লগাৰলৈ। তো মই ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে দাও কটাৰী নোহোৱাৰ বাবে মই ট্ৰেইনখন আনবক্সিং কৰিব নোৱাৰিলোঁ। তো আজি সেই ট্ৰেইনখন আনবক্সিং কৰিবলৈ যাই আছোঁ। আজি পূৰা বেগত লৈ আছোঁ, ইয়া দাও কটাৰী চব লৈ আহিছোঁ মালগিলা। তো আজি ট্ৰেইনখন পূৰা আনবক্সিং কৰি দিম। তো এতিয়া আহি আছে ট্ৰেইনখন, আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। তো আনবক্সিং কৰিবলগীয়া ট্ৰেইনখন আহি গ'ল। এতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ ট্ৰেইনখন চাওক। আজি ফালি চিৰি আনবক্সিং কৰি দিম। তো বন্ধু বান্ধৱীসকল, মই যোনখন ট্ৰেইন আনবক্সিং কৰিম বুলি ভাবিছিলোঁ মানে সেইখন আজি চেঞ্জ হৈছে। আজি তাৰমানে বেলেগ এখন ট্ৰেইন আহিছে। তো কথা নাই, মানে এইখনকে আনবক্সিং কৰি দিম। মানে সেইখন ট্ৰেইনত আপুনি এইটো একদম লাষ্ট দবা, লাষ্ট মোৰ, যিটো মোৰ বাবে আপুনি এইটো মোৰলৈকে দৌৰি পৰিব পাৰিছিল সেইখন ট্ৰেইনত। কিন্তু এইখনত তাৰমানে এই একদম লাষ্ট দবা, এনেকুৱা দবা তাৰমানে 4টামান আছে, 4টামান মিলি এটা কণ্টেইনাৰ আছে। এনেকুৱা কণ্টেইনাৰ তাৰমানে 3-4টামান আছে। তো আগৰ কণ্টেইনাৰবোৰত আপোনালোকক যাই দেখুৱাম। কিন্তু আমি একদম এতিয়া বৰ্তমান লাষ্ট কণ্টেইনাৰ আছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ কেইটা দবা আছে এই কণ্টেইনাৰটো, আপোনালোকে চাই থাকক। আৰু ৰ'ব আপোনালোকে এই মালডাল দেখিছে না, এই মালডাল এডাল আপোনাৰ ইমাৰ্জেঞ্চি কেবল হয়। এইডাল আপুনি ইমাৰ্জেঞ্চি হ'লে প্ৰেছ কৰিব, এনে প্ৰেছ নকৰিব, মানে বৰ ইমাৰ্জেঞ্চি হ'লে প্ৰেছ কৰিব। আৰু যদি এনে প্ৰেছ কৰিলে তেনেহ'লে কথা নাই, আপোনালোকৰ ফাইন হ'ব। লগতে আপুনি 3 মাহ একদম ফ্ৰী পাব খাবলৈ। এতিয়া আপোনালোকে ক'ত খাব পায় এতিয়া আপোনালোকক নক'লে হ'ব, গম পাই দিব। আপোনালোকক দেখুৱাই আছোঁ আগত, এইটো এটা দবা, ফাৰ্ষ্ট লাষ্ট দবা, এনেকুৱা দবা আছে, সেইখন আছে। তো আপোনাৰ ছেকেণ্ড দবা, দুটাই দবা আৰু লাষ্ট মানে সৰু সৰু দুটা দবা আছে। তো মানে 4টা দবা মিলি এটা কণ্টেইনাৰ আছে। লাষ্ট দবা এনেকুৱা কণ্টেইনাৰ আগত আছে, আপোনালোকৰ আগত যে দেখুৱাই আছোঁ। চব পাই যাব আপোনালোকে ইয়াতে। মানে আমাৰ লোকেল যিবিলাক মানে খেতিয়ক আছে তেওঁলোকে ৰাখি লৈ বিক্ৰী কৰিব যায়। আৰু আগত কি আছে আপোনালোকক দেখুৱাই আছোঁ। মানুহ কণ্টেইনাৰত, ছেকেণ্ড কণ্টেইনাৰত এভেইলেবল মানুহ, ছেকেণ্ড কণ্টেইনাৰত বহিবলৈ জেগা নাই। ট্ৰেইন চলি গ'ল। জিকা লাই বেঙেনা আমি আমাৰ ষ্টেচন আহি পালোঁ, ছেকেণ্ড কণ্টেইনাৰৰ পৰা নামিলোঁ। এতিয়া একবাৰ ফাৰ্ষ্ট কণ্টেইনাৰ আপোনাক পাৰিলে দেখুৱাই দিম, আপোনালোকে চাই থাকক। এইটো হৈছে ফাৰ্ষ্ট কণ্টেইনাৰ। আমি লাষ্ট কণ্টেইনাৰ আপোনাৰ লাষ্ট দবা।
বন্ধুসকল মানে আজি এটা ভাল লগা কথা মানে ট্ৰেইনখনত একদম ছোৱালীয়ে ধুনীয়া ধুনীয়া ছোৱালী কিন্তু দুখৰ কথা মানে ট্ৰেইনখনৰ আজি পাখিনাবোৰ বহুত চাফা আপোনালোকক ভূ দেখুৱাব নোৱাৰিলোঁ কিন্তু আপোনালোকে যে ভূ চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আপোনালোকক মই ভূ দেখুৱাম লগতে আপোনালোকক ক'ব বিচাৰোঁ আজি মানে ভিডিঅ'টো বনোৱাতে ইমান ঠিক নহ'ল চাগে ইমান জোচটা নাছিল মানে ৰাতিপুৱা এটা বেলেগ জোচ উঠে কিন্তু ব্লগিঙত ইমান জোচটো দিব নোৱাৰিলোঁ বেলেগ বস্তুতে জোচ উঠে জানো ৰাতি কিন্তু ব্লগিঙত আজি ইমান সেই জোচটো দিব নোৱাৰিলোঁ কিন্তু নেক্সট ভিডিঅ'ত সেই জোচটো দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক এতিয়া তো এতিয়া আমি ট্ৰেইন ষ্টেচনৰ পৰা ওলালোঁ আৰু ভিডিঅ'টো বনোৱাতে কিছুমান ভিডিঅ' কৰিব লাগে মানে ফটোহে মাৰি আছিলোঁ লাউৰাৰ দৰে তো সেইবিলাক ক্লিপছ মানে আপোনালোকে নাপাব কিছুমান ইণ্টাৰেষ্টিং ক্লিপছ আছিল কিন্তু কি হ'ব আৰু সেইবিলাক ক্লিপছ নহ'লে তাৰমানে ভিডিঅ' বনাবলৈ ফটোহে মাৰি আছিলোঁ তো আপোনালোকৰ আগত মই ক্ষমা বিচাৰিছোঁ তো নেক্সট আহিলে আৰু ভালকৈ আনবক্সিং কৰিবলৈ ট্ৰাই কৰিম তো আজিৰ আনবক্সিং ভিডিঅ'টো ইমানতে সমাপ্ত আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম গু দুখিয়াম কিন্তু চাই থাকক আপোনালোকে গু দুখিয়াম আপোনালোকক দুখাই আছোঁ ট্ৰেইনৰ পাইখানাত গু এই চাওক আপোনালোকে ট্ৰেইনৰ গু এই একদম হাই কোৱালিটি হাই ডেফিনেশ্যন এইচ ডি গু